ভিলেজ কিডছ গুঞ্জনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গোটেইকেইটা গৰমৰ বন্ধ বুলি অলপ ওলাই আহিছোঁ। এয়া আমি দীঘেশ্বৰী পাইছোঁ আহি। আমি প্ৰথমতে সিহঁতক দীঘেশ্বৰী দেখুৱাম আৰু আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আহিয়ে ইমান ধুনীয়া পৰিৱেশ দেখা পাইছোঁ, গোটেই গছ গছনিৰে ভৰ। এইটো কি গছ? কিবা গছ এইবিলাক এৰি গৈছে চাওকচোন। দেৱালয় এনেকৈ খটখটিৰে আমি যাব লাগিব। ইফালে আমাৰ ইহঁতে ধূপ চাকি লৈ আছে। নেকি যাওঁ যাওঁ যাওঁ। এয়া দীৰ্ঘেশ্বৰী দেৱালয় উত্তৰ গুৱাহাটীত আছে, আপোনালোকে আহিব পাৰে। এনেকৈ মানে মন্দিৰটো বহুত ওপৰত আছে, এনেকৈ খটখটিৰে উঠি যাব লাগিব, একদম ওপৰত আছে। একদম ধুনীয়া পৰিৱেশ এইবিলাক চাওক। চলিহঁতে সেইবিলাক নাললে ভালকৈ যা। ইফালে 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 পৰি যাবি পৰি যাবি। বা বঢ়িয়া লাগে দেখোন আহি ইয়ালে ইয়াত। পৰিৱেশটো বৰ ধুনীয়া লাগছে। এইফালে তলত ব্ৰহ্মপুত্ৰ আছে। এতিয়া আমি মেইন জেগা পাইছোঁ আহি, একদম ওপৰ পাইছোঁ আহি। এয়া শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। এইটো মেইন মন্দিৰটো। বৰ ধুনীয়া লাগছে দেই পৰিৱেশ। এইফালে এইটো ব্ৰহ্মপুত্ৰ নদী, কিমান তলৰ পৰা আহিছোঁ আমি, বাবা। এয়া মেইন মন্দিৰটো, মানে তলত এনেকৈ সোমাই যাব লাগে এনেকৈ। বহুত তলত মন্দিৰটো। পূজা অৰ্চনা চলি আছে এতিয়া আমাৰ। এইখিনিৰ পিছত বাৰু আপোনালোকক দেখুৱাম। আমি এইখিনি আগতে দি লওঁ ধূপ চাকিখিনি। এই গুঞ্জন যাওঁ। আমাৰ দীৰ্ঘেশ্বৰী চাৱা হ'লি দেই, আমি দৌল গোবিন্দক যাব লাগে। যাওঁ এতিয়া দৌল গোবিন্দক যাব লাগে। যাওঁ 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 যাওঁ, দেৰি হ'ল। যাওঁ 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 যাওঁ, দেৰি হ'ল দেৰি হ'ল দেৰি হ'ল দেৰি হ'ল। আমি এতিয়া দীৰ্ঘেশ্বৰীৰ পৰা ওলালোঁ। এতিয়া আমি দৌল গোবিন্দ মন্দিৰ যাম, তাতে আপোনালোকক দেখুৱাম এতিয়া দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ। এতিয়া ইয়াৰ পৰা আমি ফটাফট যাব লাগে দৌল গোবিন্দ, তাৰ পৰা হৰে কৃষ্ণ মন্দিৰ। আমি আহি পালোঁ এইমাত্ৰ। এয়া আমি দৌল গোবিন্দ পালোঁ। বাবু ক'ত উঠিছা? নামা গুঞ্জন, ইমান বজ্জাত চলি তুমি। এয়া আমি দৌল গোবিন্দ পাইছোঁ আহি। কৃষ্ণ, আমি এতিয়া ভিতৰলৈ যাম। যোৱাৰ আগতে আমি কিবা কিবি অলপ কিনি লওঁ, ধূপ চাকি এনেকৈ। কি কৰি আছা তুমি? চা 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 পদুম ফুল। এইটো আমি দোকানত এই নিৰ্মালী মানে নিব যাওঁতে ইয়াতে পদুম ফুল দেখা পালোঁ। এই গুঞ্জনে পদুম ফুলটো একদম পূৰা পাতবিলাক কাঁহীবিলাক মেলি মেলি দিছে। কেইটকা পদুম ফুলটোত? 20 টকা লৈছে। পদুম ফুলটোত 20 টকা। ই বহুত মানে ভাল পাইছে আৰু পদুম ফুল শুনি থাকে, এনেকৈ হাতেৰে ভালকৈ চুই পোৱা নাছিল, আজি চুই পাই বহুত ভাল পাইছে। তোমালোকে যে আঁকা পদুম ফুল বহীত, গুঞ্জনে পদুম ফুল পাই পেলাই আজি মানে বিৰাট আনন্দ। গুঞ্জন চাওঁ পদুম ফুলটো চাওঁ। এইটো পদুম ফুল মানে ইমান হেপী হৈছে। আমি এতিয়া দৌল গোবিন্দ মন্দিৰৰ ভিতৰত আহিলোঁ। এতিয়া ইহঁতে অলপ চাকি বন্তি দিব আৰু ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ বাৰু। এইটো বান্দৰ দেখা পাই ইহঁতৰ আনন্দ। এইটো বাবা ওচৰ নাযায়, বান্দৰৰ জাত মাৰি দিছে ইহঁতে। এইটো বান্দৰ বহুতকেইটা আছে। অ গুঞ্জন, আমি এতিয়া ইয়াৰ পৰা ভোগ দিছে, এতিয়া ভোগ খাম। পায়স আৰু প্ৰসাদো দিছে তলত, খোৱা হ'ল আৰু ভোগো খালোঁ। এতিয়া অকণমান ইয়াতে ৰেষ্ট ল'ম। ৰেষ্ট লৈ অলপমান দেৰিকৈ হৰে কৃষ্ণ মন্দিৰত যাম আৰু অলপ গধূলি যাই ভাল লাগে বোলে তাতে।
আমি এতিয়া দৌলগোবিন্দ মন্দিৰৰ পৰা গোটেইকেইটা আহিলোঁ। এতিয়া আমি দুপৰীয়াৰ ভাতটো খাম। আমি এতিয়া বাজৈ হোটেলত আহি আছোঁ। এইখন ক'ত আছে? GNRC পঞ্চৰত আছে। আমি তালৈকে আহি আছোঁ। আমি তাতে ভাত খাম। দুপৰীয়া ভাতটো খাই আমি আকৌ আৰু তাতে ভাত পানী খোৱাৰ পিছত হৰে কৃষ্ণ মন্দিৰ চাম। তাৰপিছত আমি ঘৰলৈ উভতিম আৰু আমি গোটেইকেইটা এতিয়া খোৱাৰ কাৰণে আহি আছোঁ। খুব ভাল। এয়া মাজতে কি ডাব নাৰিকল খোৱা হ'ল এহাতে খা নাখালি হেৰি নহয়। কেনে লাগছি খা? গোটা শেষ কৰি খাব লাগিব কিন্তু খাব লাগিব। খা। এয়া আমি আহি পালোঁ এইমাত্ৰ হৰে কৃষ্ণ টেম্পল নৰ্থ গুৱাহাটীত আছে এইখন। এতিয়া মানে সন্ধিয়া হৈ আহিব ধৰিছে আৰু লাহে লাহে সন্ধিয়া বহুত ভাল লাগে বোলে পৰিৱেশটো। এতিয়া ভিতৰত সোমাম আমি, কেনেকুৱা পৰিৱেশ আপোনালোকক দেখুৱাম বাৰু। মানে এটা বিশেষ ফুটা আছে, বৰ দীঘলকৈ এটা ফুট দিয়ে। সেই ফুটটোৰ কাৰণে মানে গুণজনে আগতে যে আমাৰ মন্দিৰত লৈছিল সেই ফুটকেইটা মুচি লৈছে। সিহঁতে মানে ভালকৈ ফুট ল'ব আৰু এইবাৰ কৃষ্ণৰ নিচিনাকৈ দিব আৰু ফুটটো দীঘলকৈ ফুট ল'ব বোলে, সেইকাৰণে ফুটটো মুচি লৈছে আগত। আমি এতিয়া ওপৰলৈকে উঠি আহিছোঁ। খুব সুন্দৰ পৰিৱেশ, মানে ইমান ওচৰতে যে ইমান এটা ভাল এটা এনেকুৱা এটা মন্দিৰ আছে আমি জানাই নাছিলোঁ। এতিয়া আহি খুব ভাল লাগি গ'ল। পৰিৱেশটো চাওক, কাষতে GNRCখন আছে। এইবিলাক চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ। ৱাও, যোনে মানে ফুটাতে মাথা মাৰি আছে, মানে ইয়াতে কিবা ফুটা দিব, মানে ফুটা দিয়াৰ কাৰণে মানে এই ফুটাটো মুছে আৰু কেৱল। এতিয়া আমি ভিতৰত আহিছোঁ, নাজানো ভিতৰত ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে, হ'লেও দেখাইছোঁ আৰু। এয়া হ'ল হৰে কৃষ্ণ মন্দিৰ। চাওক কি সুন্দৰ পৰিৱেশ। ফেনকেইখন চাওক, বা কিবা এটা সাংস্কৃতিক অনুষ্ঠান হ'ব এতিয়া। চাহ গুঞ্জন চাহ শান্তি মানে হা কি ধুনীয়া মানে এনেকুৱা এটা পৰিৱেশ। এইফালে ধুনীয়া মানে অনুষ্ঠান হৈ আছে সাংস্কৃতিক। গুঞ্জন বাবা চাও, এইফালে চাও গুঞ্জন, ভণ্টি মাইনা। ইয়াৰে ভোগ লৈছোঁ, মানে এনেকুৱা ভোগ বনাইছে মানে হা অমৃত খাওঁ লাগি গৈছে না। চাওক আপোনালোকে চাওক, কালাৰ চাওক কি মজা। হৰে কৃষ্ণ মন্দিৰ আপোনালোকো আহিব দেই, এই ভোগটো খাবলৈ একদম নাপাহৰিব। আমি আৰু বহুত দেৰি নকৰোঁ, এতিয়া অলপ সন্ধিয়া হ'ব ধৰিছে আৰু এতিয়া আমি অলপমান থাকি আৰু যাম আৰু ইয়াৰ পৰা। বহুত ভাল লাগিছে ইয়াতে। এইফালে গুঞ্জনহঁতে কিবা বজাৰ কৰি আছে। ইয়াতে ভিউ পইণ্ট চাওক, বা ইমান ধুনীয়া। এইফালে চাওক,
এতিয়া আমি হৰে কৃষ্ণ মন্দিৰক আমি বাই বাই দিম, বিদায় দিম আৰু আমি ঘৰাঘৰি যাম আৰু অলপমান পিছত। এতিয়া গধূলি হ'ল, এতিয়া সন্ধিয়া হ'ল, আমি এতিয়া ঘৰলৈ যাওঁ। এতিয়া আহিছোঁ আৰু যাবলৈ, বাকী চব বাই বাই। আকৌ আপোনালোকো আহিব পাৰে গুৱাহাটী, উত্তৰ গুৱাহাটী GNRCৰ ওচৰতে আছে হৰে কৃষ্ণ মন্দিৰ। আপোনালোক আহক আৰু উপভোগ কৰক। বহুত ধুনীয়া মন্দিৰ, বহুত ভাল লাগে, বহুত দূৰ দূৰণিৰ পৰা যাত্ৰীবিলাক আহে, সঁচাই বহুত ভাল লাগিছে। এতিয়া সন্ধিয়া বেছি ভাল লাগে, কিন্তু আমি যাব লাগিব বহুত দূৰত ঘৰ, গতিকে আমি এতিয়া ওলাইছোঁ আৰু যাবলৈ। বাই বাই।